আজিৰ ভিডিঅ'টো অকণমান বেলেগকৈ আৰম্ভ কৰিছোঁ কাৰণ আজিৰ দিনটো হৈছে বহুত বেছি স্পেচিয়েল আমাৰ বাবে। কিয় স্পেচিয়েল কৈছোঁ জানেনে? 2016 চনৰ আজিৰ এই দিনটোতে আমি বিবাহবাসত আবদ্ধ হৈছিলোঁ। আমাৰ বৈবাহিক জীৱন আৰম্ভ হৈছিল আজিৰ এই দিনটোতে। সুখ দুখৰ মাজেৰে আমি 7টা বছৰ পাৰ কৰিলোঁ। আজি আৰু 8টা বছৰত ভৰি দিছে। তাৰ মাজতে আমাৰ 2020 চনত আমাৰ মাজলৈ আমাৰ গোসানী আহিল, আমাৰ লক্ষী আহিল। আৰু তাই আমাৰ সংসাৰখন আৰু ধুনীয়া কৰি দিলে। তাকে আৰু আজিৰ দিনটো বহুত বেছি ভালভাৱে ভাবিলোঁ ভিডিঅ'তে আপোনালোকলৈ আগবঢ়াওঁ। আৰু কি জানেনে, আমি যেতিয়া বিয়া হৈছিলোঁ আমাৰ মাজত কোনো ধৰণৰ ভাল পোৱা নাছিল। এমাহৰ চিনাকি মানুহজনৰ লগত মই বিয়া হৈছিলোঁ। আৰু যিজন মানুহৰ লগত বিয়া হৈছিলোঁ মানে কি হ'ল, বিয়াৰ পাছতহে মই তেওঁৰ বিষয়ে ভালকৈ জানিবলৈ ল'লোঁ। মানে ভাল পাই আমাৰ বিয়া হোৱা নহয়, বিয়া হোৱাৰ পিছতহে সকলোখিনি তেওঁৰ বিষয়ে জানিলোঁ, বুজিলোঁ। আৰু বিয়াৰ পিছত মানে ভাল পোৱা হ'ল বুলি ক'ব লাগিব। আৰু এতিয়া আমাৰ সেই তেনেকৈ আৰু 7টা বছৰ পাৰ কৰিলোঁ। আৰু বহুত বেছি ভাল এজন মানুহ মোৰ জীৱনত আছিল। হয়তো মই যদি সেই সময়ত বিয়াত নবহিলোঁ হয়, ভৱিষ্যতে মই তেওঁৰ নিচিনা ইমান ভাল এজন মানুহ হয়তো মই নাপালোঁহেঁতেন। ইমান এজন ভাল মানুহ মোৰ জীৱনলৈ আহিল। তেওঁ বহুত বেছি ভাল, মোক প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰে। আজি যদি মই ভিডিঅ' বনাব পাৰিছোঁ তেওঁৰ কাৰণে পাৰিছোঁ। তেওঁ প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰে, ছাপোৰ্ট কৰে। তুমি পাৰিবা কৰা, বা কোনো ক্ষেত্ৰত না নকৰে, মানে ভাল কামত কেতিয়াও তেওঁ মানা নকৰে। আৰু মানে কি ক'ম আৰু তেওঁৰ বিষয়ে, বহুত বেছি এজন ভাল মানুহ। আৰু মাক দেউতাকে লোৱা সিদ্ধান্ত কেতিয়াও ভুল হ'ব নোৱাৰে। মা পাপাই যিহেতু তেওঁক পচন্দ কৰিছিল, তেনেকেই আৰু আমাৰ বিয়াখন খন্তেকতে হৈ গ'ল, এমাহৰ মাজতে হৈ গ'ল। আৰু তেওঁ আচলতে মানে মই বিয়া সোমোৱা এটা কাহিনী। তেওঁ মানে মোক চাবলৈ যোৱা নাছিল। তেওঁ যিহেতু বিয়া পতাৰ উপযুক্ত বয়স হৈছিল, তেওঁ বেলেগ এজনী ছোৱালী চাবলৈ গৈহে মানে তাই নাই বাবে আমাৰ ঘৰত সোমাইছিল। মানে কিবা এটা কাহিনী, বহুত মানে জমনি কাহিনী এটাও আছে ইয়াৰ মাজত। কয় নহয়, ভগৱানে লিখি থয়, যোন যাৰ কপালত আছে তেওঁহে পাব। সেইটো সঁচা কথা। মানে মই ভবা নাছিলোঁ মই যে মানে সেইটো সময়ত বিয়া সোমাম। মই পঢ়ি শুনি ধৰি লোৱা কেইবছৰমান ঘৰত থকাৰ পিছত বিয়া সোমাম বুলি ভাবিছিলোঁ। ভগৱানে যিহেতু লিখিয়ে পঠাইছিল সেইটো সময়ত বিয়া হ'বলৈ, মই সেইটোৱে বিশ্বাস কৰোঁ এতিয়া। কাৰণ কেলৈ, মই বিয়া সোমোৱাৰ কোনো প্লেনিং নাছিল, বা ঘৰতো বিয়া সোমোৱাৰ কথা কোনো ধৰণৰ আলোচনাই নাছিল। মানে খন্তেকতে আমাৰ ঘৰৰ পৰিৱেশটো সলনি হৈ গ'ল বুলি ক'ব লাগিব। আৰু যি কি নহওক, বহুত ভালকৈ আছোঁ, বহুত সুখত আছোঁ। তেওঁৰ নিচিনা এজন মানুহ পাই মই বহুত বেছি সুখী। তেওঁ যিমানখিনি সুখত ৰাখিছে, হয়তো বেলেগ এজনে মোক সিমানখিনি সুখত কেতিয়াও ৰাখিব নোৱাৰিলেহেঁতেন। সেয়াই আচলতে ভগৱানৰ লীলা। তেওঁ মোৰ কপালত আছিল, বহুত ভাল এজন মানুহ আছিল। সেয়াই মই কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আৰু সেয়াই ক'লোঁ আজি আপোনালোকক। জন্ম মৃত্যু বিবাহ কোন কাৰ কেতিয়া হয় কোনো নাজানে, কয় নহয়। সেয়াই। এতিয়া আজি বিবাহ বাৰ্ষিকী বুলি আমাৰ কোনো ধৰণৰ বেলেগ মানে প্লেনিং নাই। এতিয়া ভাবিছোঁ যিহেতু মিঠা এটা খাব লাগে, নহয়নে? আৰু মই যিকোনো শুভ কামত বা ভাল দিনত মই পায়স বনাওঁ। আজি সেই একেই, তাৰ কোনো ব্যতিক্ৰম নাই বুলি ক'ব লাগিব। মই এতিয়া সেই পায়স অকণ বনাওঁ বুলি লৈছোঁ, আৰু সকলোৱে চাহ অকণকে খাম। তেনেকৈ আজি আমি আমাৰ এই দিনটো উদযাপন কৰিম। সেয়াই আছিল। তেনেহ'লে আহক আজি মোৰ এই দিনটো আৰম্ভ কৰোঁ। আজিৰ দিনটো বহুত বেছি গৰম পৰিছে জানেনে? আৰু তথাপিতো বনাবলৈ খুব হেঁপাহ, পটাপট বনাই লওঁ, সকলোৱে মিলি চাহকণ খাই লওঁ। আৰু বহুত বেছি বনোৱা নাই, কাৰণ মানুহো কম নহয়নে? সেইবাবে অকণমানেই বনাব লৈছোঁ। একাপ চাউল মাথো। আৰু এইখিনি, আৰু একাপ চাউলত 1 লিটাৰ যেতিয়া গাখীৰ দিয়া হয়, তেতিয়াহে পায়সখিনি খাবলৈ খুব ধুনীয়া হয়। তেনেকৈয়ে বনাইছোঁ। ইফালে মিষ্টাৰে হাঁহ কাটিছে, আৰু তেওঁ খুব ধুনীয়াকৈ কাটিব জানে। আজি বোলে তেওঁ নিজেই ৰান্ধি খুৱাব, আৰু তেওঁ ৰান্ধিলেনো মই খায়ো ভালো পাওঁ। আৰু এইফালে মই ৰেডি কৰিছোঁ কৈ মাছ ফ্ৰাই। এইখিনি পোৰা হ'লে বেছি ভাল লাগিলে হয়। এতিয়া মই ধুনীয়াকৈ পিটিকা কৰিম, আৰু বিজলকীয়া আছে যিহেতু, লগতে টেঙাও খুব টেষ্টি। মেৰিজ ডে' ভিডিঅ'টো আধৰুৱাই হৈ আছে। কাৰণটো কি কওঁ আপোনালোকক, মানে কি হ'ল, আজি হৈ গ'ল 4 তাৰিখ। তেতিয়াৰ পৰা আজিলৈকে আপোনালোকক ভিডিঅ'টো আগবঢ়াব পৰা নাই। কাৰণ কিয় জানেনে? মই মানুহজনক প্ৰথমবাৰৰ কাৰণে তেওঁৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট বনাবলৈ দিছিলোঁ। আৰু সেই গিফ্টটো তেওঁক সেই মানে বিয়াৰ দিনটোতে দিম বুলি ভাবিছিলোঁ। কিন্তু
নহ'ল, হৈ নুঠিল। মই 3-4 মাহমানৰ আগতে মানে তেওঁৰ বাবে এটা আমাৰ যিহেতু দোকান আছে ৰেক এটা বনোৱাইছিলোঁ। তেওঁ গম নাপায়, মই তেওঁক মানে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কাৰণ তেওঁ মোক বহুতো গিফ্ট তেনেকৈ দি থাকে আৰু মই বহুত বেছি সুখী। আৰু তেওঁক মানে মই আজিলৈকে কোনো ধৰণৰ তেনেকুৱা মানে গিফ্ট দি পোৱা নাছিলোঁ, আৰু নিজৰ পইচাৰে তেওঁক ভাবিছিলোঁ এইবাৰ কিবা এটা দিওঁ, আৰু সেইবাবে বনাইছিলোঁ। মানে আমাৰ আছিল 9 মে'ত মেৰিজ ডে'। মই বনাবলৈ দিছিলোঁ একেবাৰে ডিচেম্বৰ মানতে দিছিলোঁ, যাতে মেৰিজ ডে' দিনাখন মই সেই বস্তুটো পাওঁ তেওঁক দিবলৈ। কিন্তু নহ'ল, দোকানীজনে বনাই নিদিলে। বহুত বেয়া এক অভিজ্ঞতা। মই যিটো নহওক বুলি ভাবিয়ে 4 মাহৰ আগতে 5 মাহমানৰ আগৰ পৰাই বনাবলৈ দিলোঁ, কিন্তু তেওঁলোকে কি কৰিলে, বনাই মেলি মোক নিদিলে। আজি হৈ গ'ল 4 তাৰিখ, আজি ফোন মাৰিছে তেওঁ যে আজি দিব। তেওঁক মই অৱশেষত কথাখিনি ক'ব লগা হ'ল, কাৰণ মই সদায় যাওঁ বুলি ক'লেও তেওঁলোকৰ ওচৰলৈ বা সেই দোকানখনৰ ওচৰলৈ যাব নোৱাৰোঁ, যিহেতু তেওঁলোকে বহুত খেলি মেলি লগাই দিলে। সেইবাবে মই মানুহজনক ক'ব লগা হ'ল, মই তোমাৰ কাৰণে এনেকৈ গিফ্ট এটা দিছিলোঁ, তেওঁলোকে এতিয়ালৈকে মোক বনাই দিয়া নাই, তুমি যোৱা। তেনেকৈয়ে মানে তেওঁ বহুত দিন যোৱাৰ পিছতহে আজি এই ডেটটোত আমাক দিম বুলি ক'লে, আৰু আজি পঠিয়াম বুলি কৈছে। চাওঁচোন, যদি আহে আপোনালোকক দিম। মানে মই এনেকুৱা হৈ গ'ল, মানে মই আৰু ভৱিষ্যতে বহুত বস্তু মানে কি হ'ল, কাঠৰ যিহেতু ভাল কাঠৰ চেগুন কাঠ নে কি কাঠ বুলি কৈছে, বহুত বস্তু বনাব লগা আছিল। মই বনাম বুলি ভাবিছিলোঁ সেইখন দোকানতে। মই দেখোঁ অহা যোৱা কৰোঁতে বহুত ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে বনায়, কিন্তু ইমান মানুহৰ মানে কি হ'ল, কথা দিলে কথা ৰাখিব পৰাৰ মানে এটা থাকিব লাগে ন। তেওঁলোকে মানে কি হ'ল, কথা ৰাখিব নোৱাৰিলে। ইমান দিনৰ পৰা দি যিটো দিনত তেওঁক দিম বুলি ভাবিছিলোঁ, সেইটোতো সেই দিনটোততো নাপালোঁ। তাৰ এদিন দুদিনৰ পিছত পোৱা হ'লেও ভাল লাগিলেহেঁতেন, কিন্তু এতিয়া এটা মাহ পাৰ হৈ গ'ল বুলিয়ে কৈছোঁ মই। আজি যিহেতু 4 তাৰিখে হ'লহি, আজি দিনটোত পাইছোঁ। মানে যিমানখিনি সুখী মানে হ'ব লাগিছিল বা ভাল লাগিলেহেঁতেন সেই দিনটোত পোৱা হ'লে, সিমানখিনি আজি মই সুখী নহয়। আৰু বহুত বেয়া এটা অভিজ্ঞতা, মই ক'লোঁ নহয়, বহুত বেছি মানে খং উঠি গ'ল তেওঁলোকৰ ওপৰত। মানে তেনেকুৱাও কৰিব নালাগে মানুহে, মানে সঁচা কথাটো ক'ব লাগে যে মই আজি নোৱাৰিছোঁ। আমাক কি কয়, মানে আমি যেতিয়াই খবৰ কৰোঁ, তোমালোকক দেওবাৰে দি আছোঁ, মঙলবাৰে দি আছোঁ বা বৃহস্পতিবাৰে দি আছোঁ, প্ৰত্যেকবাৰে তেনেকৈয়ে কয়, কিন্তু নিদিয়ে মানে নবনায় তেওঁলোকে। আমাক বুলিয়ে নহয়, প্ৰত্যেককে বোলে তেনেকুৱাই কৰে। যিবিলাক বিয়া অৰ্ডাৰ পায় তেওঁলোকে সেইবোৰহে মানে সময়ত দিব পাৰে, আৰু বাকী অৰ্ডাৰবিলাক সময়মতে দিব নোৱাৰে। প্ৰত্যেকৰ ক্ষেত্ৰতে বোলে তেওঁলোকৰ মানে সেইটো কমপ্লেইন পায়ে। ভৱিষ্যতে মই ভাবিছোঁ সেইখন দোকানত আৰু মই কোনো ধৰণৰ বস্তু বনাবলৈ নিদিওঁ। মানে ক'লোঁ নহয়, মোৰ বহুত বেয়া এক অভিজ্ঞতা হ'ল সেইখন দোকানৰ লগত। সেয়াই আছিল আজিৰ মোৰ এই ভিডিঅ'টো। আপোনালোকক দেখুৱাম, যদি আজি দিয়ে বস্তুখিনি নহয় আচলতে বস্তুটো, ৰেকটো আপোনালোকক দেখুৱাম আৰু স্মৃতি হিচাপে ৰাখি থ'ম, যিহেতু মই তেওঁক দিয়া এটা স্পেচিয়েল গিফ্ট বুলিয়ে কৈছোঁ। বিবাহ বাৰ্ষিকী পাৰ হৈ গ'ল, তথাপিতো সেই গিফ্টটো আজি যিহেতু পাইছোঁ, সেয়াই আপোনালোকক দেখুৱাম আজি। আৰু এইটো আছিলে ৰেকটো, মানুহজনে বস্তু পাতি ভৰাই দিলে। দেখিছেনে, এইবোৰ গিফ্টৰ বস্তু কিছুমান থৈছোঁ। গিফ্ট মানে কি, এইবোৰ জ্যামিতি বক্স কিবা কিবি। আৰু আগফালখন চিচাৰো হয়, আৰু এইটো এটা ড্ৰাজ দিছোঁ ইয়াতে, আৰু এইফালে এটা দিছোঁ ডাঙৰকৈ ড্ৰাজে। এইটো চাওক, ইয়াত বিস্কুট কিবা কিবি ৰাখি দিলে মানুহজনে। এইটো এটা, আৰু এইফালে আছে। আৰু দেখিছেনে কি, এইফালে মই হেৰি কৰি দিলোঁ, এখন পাৰি দিলোঁ, নহ'লে লেতেৰা হৈ যায়, মুচি থাকিবলৈ ভাল হ'ব, নহয়নে? এইটো এটা চাওক, ইয়াত বস্তু ভৰাবলৈ বাকী আছে দেই, অকণমানহে ভৰোৱা হৈছে। আগফালে চিচাৰ দিয়া হৈছে। এয়া এনেকুৱাকৈ 3টা খাপ আছে ইয়াত, আৰু ইয়াক ৰং দিবলৈ থাকিলে তেওঁলোকৰ ইমান লৰালৰি হ'ল। তেওঁলোকে ফোন মাৰিছে যে ৰংখিনি বেলেগ এদিনাখন গৈয়ে মাৰি দিম, কিন্তু ক'ত এতিয়া মৰা হয় নহয় ঠিকেই নাই। দেখিছেনে, আৰু এইখিনি বস্তু আহি ইয়াত সোমাবহি। এইখিনি সুমিয়াবলৈ বাকী আছে, আৰু এইটো ৰেকত তেতিয়া বেলেগ কিবা কিবি ৰখা হ'ব। এই গিফ্টৰ বস্তুখিনি গোটেইখিনি আহি ইয়াত সোমাবহি। সেইখিনি গোটেইখিনি কাম বাকী আছে, আপোনালোকক দেখুৱাই ল'লোঁ দেই। আপোনালোকক যিহেতু দেখুৱাম বুলি কৈছিলোঁৱেই, সেইবাবে দেখুৱাই দিলোঁ। ধুনীয়াকৈ বনাইছে বাৰু, বেয়া হোৱা নাই, মোৰ পচন্দ হৈছে। মই যেনেকৈ বনাব কৈছিলোঁ তেনেকৈয়ে বনাই দিছে। সেয়াই আছিল আজিৰ ৰেকটো।
আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো সুস্থ থাকক, হাঁহি থাকক। বাই বাই।